ডিব্ৰুগড় জিলাৰ টিংৰাই চাৰিআলিত মুকলি হ'ল এখন অত্যাধুনিক ব্যৱসায়ী প্ৰতিষ্ঠান যাৰ নাম হ'ল ইডেন ফুড ভিলেজ কাম ইডেন চুইট ৰেষ্টুৰেণ্ট। দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাটৰ পৰা 6 কিলোমিটাৰ বিপৰীতে দুলীয়াজানৰ পৰা 12 কিলোমিটাৰ দূৰৰ LBT পথৰ কাষত টিংৰাই চাৰিআলি নগৰ অঞ্চলত অৱস্থিত উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানটি কালি সন্ধিয়া আনুষ্ঠানিকভাৱে স্বত্বাধিকাৰ জোন গগৈ আৰু পৰিয়ালৰ তৎপৰতাত কেন্দ্ৰীয় পেট্ৰলিয়াম প্ৰাকৃতিক গেছ তথা শ্ৰম কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক তেৰছ গোৱালাই নাৰিকল ভাঙি ফিতা কাটি শুভ উদ্বোধন কৰা পৰিলক্ষিত হয়। এই উপলক্ষে বিজেপিৰ নেতাকৰ্মী তথা একাংশ শুভাকাংক্ষীৰ উপস্থিতিত এক সুন্দৰ আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়। মৈত্ৰী ফুকনে আগধৰা অনুষ্ঠানটিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক তেৰছ গোৱালাই অভিনন্দন তথা শুভেচ্ছামূলক বক্তব্য ৰখাৰ উপৰিও উক্ত অনুষ্ঠানত নলবিৰিণা বিহুৱা দলে বিহু পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। জোন গগৈ তেওঁ সুন্দৰ এটা টিংৰাই চাৰিআলি ইডেন ফুড ভিলা নামৰ এটা ৰিচৰ্ট বুলি ক'ব লাগিব নিৰ্মাণ কৰিছে। কাৰণ এই টিংৰাই চাৰিআলিত যথেষ্ট উন্নতি কৰিছে, কিন্তু জোন গগৈ যেনেকৈ তেওঁ পৰিকল্পনা কৰি ইতিমধ্যে এটা ৰিচৰ্ট নিৰ্মাণ কৰি উলিয়াইছে, তেনেকুৱা ইয়াত তেনেধৰণৰ ৰিচৰ্ট নাই। নিশ্চয় আমিও এজন সাংসদ হিচাপে জনপ্ৰতিনিধি হিচাপে আমি টিংৰাই চাৰিআলিত এটা হোটেল আছিল, এইটো শৰ্মা হোটেল, য'ত নেকি আমাৰ হেমৰাজ শৰ্মাৰ পৰিয়ালৰ আছিল। সেইটো বন্ধ হৈ যোৱাৰ পিছত আজিকালি তেনেকৈ ৰখাও নহয়, আৰু ৰখালে গাড়ী চাড়ী, কাৰণ আমাৰ লগত 3-4খন গাড়ী থাকে, অসুবিধাৰ সন্মুখীন হওঁ, যাৰ কাৰণে য'ত ত'ত ৰখাবলৈ অসুবিধা। নিশ্চয় আমাৰ জোন গগৈ যিটো ৰিচৰ্ট নিৰ্মাণ কৰিছে, আশে পাশে মানুহবিলাকৰ লগতে নিশ্চয় এই ৰাস্তা দি অহা যোৱা মানুহবিলাকৰ যথেষ্ট সুবিধা হ'ব। আৰু উঠি অহা এজন ব্যৱসায়ী হিচাপে ভগৱানে আশীৰ্বাদ কৰক, জোনৰ যি পৰিকল্পনা যাতে সফল হয় আৰু আগুৱাই যায়, সেইটো আমি কামনা কৰিছোঁ। আৰু নিশ্চয় এনেকুৱা এটা পৰিকল্পনাৰ যোগেদি যদি যোৱা হয়, নিশ্চয় আমি বহুত মানুহক সংস্থাপন দিব পাৰোঁ। আজি ইয়াত নিশ্চয় 50-60জন মানুহৰ সংস্থাপন হ'ব। আৰু আমি বিভিন্ন সময়ত কৈ থাকোঁ আমি মানুহক সংস্থাপন দিব লাগিব, কিন্তু চৰকাৰী চাকৰি পোৱাটো বহুত অসুবিধা। কিন্তু এনেকুৱা ৰিচৰ্চৰ যোগেদি নিশ্চয় বহুত মানুহ সংস্থাপন দিব পৰা যায়। ইফালে জনপ্ৰিয় আমন্ত্ৰিত শিল্পী শংকৰ ৰাজ কোঁৱৰে নিশা গীতৰ শৰাই আগবঢ়োৱাৰ সম্পৰ্কে জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, টিংৰাই চাৰিআলি লাইভ।